উপ নিৰ্বাচনৰ পিছত ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি কঁকালত টঙালি বান্ধিছে বিজেপিয়ে। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। উপ নিৰ্বাচনত সফলতা লাভ কৰি আত্মবিশ্বাস অধিক দৃঢ় হৈছে বিজেপিৰ। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে দুগুণ উৎসাহেৰে জঁপিয়াই পৰিব। 2026 পূৰ্বে পঞ্চায়ত নিৰ্বাচনে লাভ কৰিছে গুৰুত্ব। ৰাজ্যত 2026 চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এবছৰ পূৰ্বে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন অধিক গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ৰাজ্যৰ ৰাজনীতিত পঞ্চায়ত নিৰ্বাচনক লৈ কাউণ্টডাউন আৰম্ভ হৈছে, যিহেতু ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ সকলো বিধায়কক তৃণমূল পৰ্যায়ত সাংগঠনিক কাম কাজ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যিক পৰ্যায়ত নহয় মৃত্যতা। পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত অগপ বিজেপিৰ মাজত কোনো মৃত্যতা নহয়, কেৱল সমষ্টি ভিত্তিত বুজা পৰাৰ সম্ভাৱনা আছে। ক'ব পাৰি বিগত পঞ্চায়ত নিৰ্বাচনৰ দৰেই এইবাৰো দল দুটাই বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব কংগ্ৰেছ। উপ নিৰ্বাচনত 5 সমষ্টিত মুখ থেকেচা খোৱাৰ পিছত কংগ্ৰেছে আৰু এখোজ পিছুৱাই যাবলৈ বাধ্য হ'ল। তেনেস্থলত কংগ্ৰেছৰ বাবে পঞ্চায়ত নিৰ্বাচন অধিক প্ৰত্যাহ্বানমূলক হ'ব। ব্যুৰ ৰিপৰ্ট, দ্য গ্লোবেল নিউজ।